নমস্কাৰ বিএছ জনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। ভাল খবৰটো মূলতঃ ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা আহিছে। আজি অসম চৰকাৰৰ কেবিনেটত অৰ্থাৎ আজি 11 এপ্ৰিলৰ দিনাখন এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা অৰ্থাৎ মাহিলী যি দৰমহা, এই দৰমহাৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষামন্ত্ৰী ডক্টৰ নৰনোজ পেগু ডাঙৰীয়াই জনাইছে আৰু তেখেতে জনোৱা কথাখিনি মই পঢ়ি দিব খুজিছোঁ। মাধ্যমিক শিক্ষাৰ অধীনত কৰ্মৰত 4,793 জন ঠিকাভিত্তিক শিক্ষক অৰ্থাৎ অতিৰিক্ত শিক্ষকৰ দৰমহাৰ চিলিংমুক্ত কৰি কোষাগাৰৰ পৰা নিয়মিতভাৱে দিয়াৰ সিদ্ধান্ত আজি কেবিনেটত গ্ৰহণ কৰে। অৰ্থাৎ হাইস্কুলত যি কণ্ট্ৰাকচুৱেল টিচাৰ অৰ্থাৎ এডিশ্যনেল কণ্ট্ৰাকচুৱেল টিচাৰ আছে আৰু এই 4,793 গৰাকী শিক্ষক তেওঁলোকৰ দৰমহাৰ কিছু অসুবিধা আছিলে। গতিকে এতিয়া আজি কেবিনেটত চিলিংমুক্ত কৰি দিয়া হৈছে আৰু চিলিংমুক্ত কৰি দিয়াৰ কাৰণে এতিয়া ট্ৰেজাৰীৰ পৰা নিয়মিতভাৱে দৰমহা পাই থাকিব। গতিকে এইটো এটা আজিৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কাৰণ আগতে হাইস্কুলৰ এডিশ্যনেল শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত বিৰাট এটা সমস্যাৰ সৃষ্টি হৈছিল। গতিকে এতিয়াই সমস্যাৰ সৃষ্টি নহয় আৰু নিয়মিতভাৱে দৰমহা হৈ থাকিব। এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।